Let's start another short film. The name is Leaf of Memories, Smritir Path, a heart-touching Assamese short film. So, a song. Need slow. Okay, starting. এই ফাগুনক কেতিয়াও পাহৰিব নোৱাৰে। This place still feels like home. হয়দে কেতিয়াবা ইয়াতে থাকিব মন যায়। ৰাখিবতো চিৰৰ দিনৰ বাবে ৰাখিব। ঐ কথাটো শুনিছনে? নাইতো, কি কথা? New road construction. Old trees to be cut down. কি? Are they serious? Sa, the city is growing. তাততো sacrifice লাগিবই। But Arya, this is not just a tree. It's our emotion, our childhood. গছজোপা কাটি দিলে আমি এতিয়াও সেই দিনবোৰৰ মাজত থাকিব পাৰিম নে? I won't let them take it down. মই বচাম আমাৰ মেমৰিজবোৰ, এই গছবোৰ। এনেকৈ প্ৰতিবাদ, ছ'চিয়েল মিডিয়া, পেটিশ্যন যিয়েই লাগে আমি একেলগে কৰিম, সদায় দৰে। কিন্তু মোৰ কথা জানো কোনোবাই শুনিব? কোনোবা আহিব জানো এই গছজোপা বচাবলৈ? Who cares about our memories? I can't imagine this place without it. আমাৰ মেমৰিজবোৰ বচাবলৈ আমি একো কৰিব নোৱাৰো নেকি? Madhuri, they are really going to cut it down tomorrow. এটা নতুন ৰাস্তাৰ বাবে কথা ক'ব নোৱাৰা প্ৰাণ এটাৰ শেষকাল। যদিও এই গছডাল কাইলৈ ইয়াৰ পৰা গুচি যাব, আমাৰ স্মৃতিবোৰ সদায় ইয়াতেই থাকিব। This is our promise. যেতিয়ালৈকে আমি স্মৃতিবোৰ সজাই ৰাখো, গছজোপা আমাৰ সদায় জীয়াই থাকিব। Maybe it's time to say goodbye. একেবাৰে। I just can't. These two gave us memories. Let's give it a memory back. এয়া আমাৰ শেষ উপহাৰ। Even if they cut it down tomorrow, it will stand tall in our hearts. সদায় আমাৰ মনত জীয়াই থাকিব। Forever. In our stories, in our memories. আমাৰ প্ৰতিটো হাঁহি আৰু প্ৰতিটো কান্দনত। Nature always finds a way.
যদিও আমি কাইলৈ ইয়াৰ পৰা গুচি যাম আমি এৰি থৈ যাম এক নতুন ফিৰিঙতে প্ৰকৃতিৰ হেঙুলীয়া পৃষ্ঠাত সকলো কাহিনী লিখা আছে প্ৰতিটো পাহি এটি চিত্ৰ প্ৰতিটো বতাহ এটি হাঁহি